হেল্ল' ফ্ৰেণ্ডছ, আজি এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আজি মাছ, ৰূপচন্দা মাছ আৰু তুৰৈ হেতি বনাইছিলোঁ ভাত। তাৰপিছত এয়া মাছ ফ্ৰাই কৰি আছোঁ। মাছবোৰ লৰাওঁতে আপোনালোকৰ এনেকুৱা হয় নাই বাৰু? লুটি নাখায়। এওঁ আকৌ হেতাখন আকৌ এই বেলেগ এখন ল'লে, ইখন এটা ল'বলৈ কৈছিলোঁ, লৈছে আকৌ এইখনহে। দেখিছে নাই কেনেকৈ লৰাইছে? আপোনালোকৰ হয় নাই বাৰু তেনেকুৱা কেতিয়াবা? আমাৰ আকৌ হৈয়ে থাকে যি টি হেতা ল'লে। মাছ ফ্ৰাই কৰা হেতাখন বেলেগকৈ ল'ব লাগে, লোৱা নাই, কিন্তু একেখনেই চলাই দিছে আৰু বেছিকৈ ধুব লাগে যে। তুৰৈখিনি কাটি লৈছোঁ, তুৰৈ, আলু, দালি, পিঁয়াজ, ৰচুন এনেকৈ কাটি লৈছোঁ একেলগে। তাৰপিছত মাছখিনি ফ্ৰাই কৰি হৈ যোৱাৰ পিছত মানে এইবোৰ দি দিম আৰু পিঁয়াজ দি। এয়া মাছ হৈছেগৈ আৰু ফ্ৰাই। এয়া মাছকেইডোখৰ অলপমান তুলিলোঁ আগতীয়াকৈ। তাৰপিছত এইকেইপিচ হোৱাৰ পিছত মানে পিঁয়াজ ৰচুন দি পিনি চব্জিটো ঢালি দিব লাগিব মানে। এয়া মাছটো হৈছেগৈ আৰু ফ্ৰাই। চব্জিটো ঢালিম এতিয়া। এয়া পিঁয়াজ দিছোঁ দেই, লগত মাছটো উঠাই দিলোঁ। উঠাই পিনি হালধি, পিঁয়াজ, মছলা মানে কি আৰু পাঁচফোৰণ দিম, বেলেগ নিদিওঁ। পাঁচফোৰণ, হালধি দিছোঁ। এয়া পিঁয়াজ দিলোঁ আগতীয়াকৈ। তাৰপিছতে আৰু ৰঙা কৰিবলৈ দিছোঁ আৰু পিঁয়াজটো। তাৰ পাঁচফোৰণটো আগতেই দিলে, দি পিনি এয়া তুৰৈ ঢালি দিছোঁ এতিয়া। তুৰৈ কাটি ৰখা দালিখিনি দি দিছোঁ আৰু তাৰপিছত এইখিনি এতিয়া লৰাই দিম। মানে মই ভিডিঅ' কৰি আছোঁ, মানে এওঁ ভিডিঅ' কৰিব নাজানে ভালকৈ, সেইকাৰণে মই ধৰি আছোঁ কেমেৰাটো। এওঁ হেৰিটো কৰিছে আৰু মানে তেলটো মাৰি দিছে, নহ'লে এওঁ নাজানে। লৰাই দিছোঁ বস্তু হেৰিখিনি, চব্জিখিনি ভালচেনে হালধি লগাই দিছোঁ। হালধি, পিঁয়াজ, ৰচুন এনেকৈ লাগিবৰ কাৰণে এয়া অলপ ভালচে লৰাই দিছোঁ তেল লাগিবৰ কাৰণে। আপোনালোকে বাৰু খাইছে নাই এনেকৈ বনাই মিক্স কৰি? আমাৰ আকৌ এনেকৈ চলিয়ে থাকে আৰু মাজে মাজে। মাছখিনি দি দিম এতিয়া। মাছখিনি তাৰপিছত অলপ দেৰি তুৰৈখিনি তাৰ মাজতে মোৰ ভিডিঅ'টো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব দেই। এয়া নিমখ দি দিছোঁ। নিমখ দিয়াৰ পিছত নিমখটো লৰাই নিদিওঁ, নলৰোৱাৰ আগতেই ঢাকোন মাৰি দিম, নহ'লে মানে তলটো দেৰি যায়। নিমখটো তলতে দি দিলে প্ৰথমে নিমখটো নহয়, চব্জিটো দেৰি যায়। এয়া পোৱালিকেইটাই কালি ভাত খাওঁতে দেই, আপোনালোকৰ পোৱালিবোৰ এনেকৈ থাকে নাই বাৰু? এইকেইটা ভতিজাকেইটা চোৱাচোন, পেহাকৰ ওচৰত বহি আছে, সিহঁতক খা বুলি কৈছে, কথা পাতি আছে। সিহঁতে এটাই কৈছে, বেছিকৈ কথা পাতি নাথাকিবচোন, খাবলৈ বেয়া পাওঁ। দুইটা জৰ্জা আকৌ দেই। এইটো ডাঙৰটো, তাৰপিছতে সৰুটো এইফালে চাইডত খাই আছে। সেয়াকে ধেৰ কিবাকিবি সুধি আছে, তই মাছ খাওঁ নাই নাখাওঁ নাই। আকৌ কেমেৰাটোলৈ চাই এবাৰ, কেমেৰা কৰি আছোঁ বুলি। তাক ভাত খাওঁতে ইংলিছ সুধি আছে দেই। তাৰ মাজে মাজে দুই এটা ইংলিছৰ উত্তৰো দিছে বাৰু। এইটো খাই হ'লেই দেই, এইটো সৰুটো। তই চেও দিছে নাই? ভিডিঅ' কৰি আছোঁ বুলি গম নাপায়। ভাল লাগে। ডাঙৰটোৱে অকণমান প্ৰথমে গম পাইছিলে, তাৰপৰা অফ কৰি দিলোঁ বুলি ভাবিলে। পেহাকে যেতিয়া সুধি আছে, গান চান গাই দেখাইছে। সিহঁতে কৈছে মনে মনে থাকক ভাতকেইটা খাই লওঁ বুলি কৈছে। এই মাছ খাই আছে বাচি নিজে নিজে। পেহাকে কৈছে এইকেইটা নাখাওঁ যদি দে, মই খাওঁ। ঠিক আছে, এয়া খাই হৈ গ'ল। এই ডাঙৰটো অকণমান লেজি, মানে ফাৰ্ষ্ট খায়। এয়া সোনকালে হৈ গ'ল, মজা বুলি কৈছে। এয়া মাছখিনি দি দিলোঁ। মাছখিনি দি এতিয়া ঢালি দিয়ে, পানী দি দিব লাগিব অকণমান, মানে দাইলটো ফাটিবৰ কাৰণে পানীটো দি দিব লাগিব, কিন্তু দাইলটো নিসিজিব যে। তাৰ কিনাৰত ডেক্সিটো পাতি দিছোঁ। তাৰ লগত এয়া বিলাহীও দি দিব লাগিব। বিলাহী কাটি থৈছোঁ, পানী দিব লাগিব এতিয়া। কালাৰটো কেনেকুৱা লাগিছে বাৰু? খাবলৈ কিন্তু বহুত টেষ্টি হ'ব। অকণমান লৰাইছোঁ, নহ'লে ভাগি যাব যে। বেছিকৈ লৰাই দিলে ভাগি যাব, অলপমান সিজাই দিছোঁ। এয়া তাৰপিছত পানী দি দিয়া যাব এতিয়া, নহ'লে পিছফালৰ পৰা তলফালৰ পৰা দেৰি আহিব যে। পানী দিব লাগিব এতিয়া।
বিলাহীখিনি দি দিছে আগতে, তাৰপিছত পানী দিব লাগিব। ভাল লাগিছে। পানী দিলোঁ, পানী দি দিছোঁ, তাৰপিছত ঢাকোন মাৰি দিম আৰু পানীটো অকণমান কমিলে হৈ গ'ল আৰু খাব পৰা। এইটো কেলৈ থৈছা? পানী উতলীয়া পানী হৈ গৈছে, উতলা পানী দি দিছোঁ যে সেইকাৰণে উতলি গৈছে লগালগ। এই ভাতটো চাইডত পাতি দিছোঁ, লগাই দিছোঁ, তাৰপৰা ঢাকনি দি দিম। গৰম পানী দি দিলে ভাল, মানে উতলটো মানে ঢাকন টেষ্টি হয় ঠাণ্ডা পানীতকৈ। পটককৈ উতলে যে উতলিলে দেখিছে নাই। এই ঢাকনি দি দিম আৰু পানীটো অলপ শুকোৱাৰ পিছত নমাই দিম আৰু এতিয়া মানে আৰু ইয়াক লৰাই থাকিব দৰকাৰ নাই আৰু মানে লাগি ধৰা কোনো চান্স নাই আৰু এতিয়া। আজিলৈ বাই বাই।